এই অনুষ্ঠানৰ দ্বিতীয় খণ্ডৰ আন এটা মনোমোহা অনুষ্ঠান লৈ মই আপোনালোকৰ সন্মুখত অনুপম চক্ৰৱৰ্তী আৰু মই দৰ্শনা দেৱী। প্ৰিয় দৰ্শক, দৰ্শনা দেৱী হৈছে খৰকাটিং মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা। আজি প্ৰথমবাৰৰ বাবে মোৰ সৈতে সহ ঘোষিকা হিচাপে সংযোজন হৈছে। প্ৰতিটো অনুষ্ঠানতে আপোনালোকে একোগৰাকী শিক্ষক শিক্ষয়িত্ৰী বা ছাত্ৰ ছাত্ৰীক দেখিবলৈ সক্ষম হয়। আজি দৰ্শনা মোৰ সৈতে সহযোগ কৰিব। দৰ্শনাই নিজেও চৰকাৰী বিদ্যালয়ত অধ্যয়নৰত পঢ়ি অহা, নহয় জানো? নিশ্চয়। প্ৰিয় দৰ্শক, আজি মই য'ত উপস্থিত আছোঁ, এই ঠাইটুকুৰাৰ নাম ক'লেই কলিজা উফন্দি উঠিব খোজে। এনে এটুকুৰ ঠাই যাৰ নাম কোৱাৰ লগে লগে আত্মীয়তা, মৰম, ভাল পোৱা সকলোবোৰ একেলগে সৃষ্টি হয়। হয় প্ৰিয় দৰ্শক, আজি আকৌ নতুন প্ৰভাত হ'ব। এই অনুষ্ঠানৰ দ্বিতীয় খণ্ডলৈ মই উপস্থিত আছো বিখ্যাত মেৰাপানীৰ চাউদাং পথাৰৰ মেৰাচুক অঞ্চলত। একেলগে সাংঘাতিক মৰম লগা এটা অঞ্চল, মানুহৰ মৰমৰ সীমাহীন মৰম থকা এটা অঞ্চল। এই অঞ্চল হৈছে ঠেঙাল কছাৰীৰ জনগোষ্ঠীয়ে সম্পূৰ্ণভাৱে ফুলে ফলে বিকাশ কৰা এটা অঞ্চল। এই অঞ্চলৰ জনসাধাৰণৰ যিমান মৰম আছে, সেইধৰণে এই অঞ্চলৰ এক ঐতিহাসিকভাৱেও শ্ৰীবৃদ্ধি হোৱা এটা অঞ্চল। এই অঞ্চলত আপুনি যদি আহে, পোৰা গাহৰিৰ সোৱাদ ল'বই লাগিব। যদি এই অঞ্চলত আপুনি আহে, আপোনাৰ প্ৰতিখন ঘৰত লেটা পলু খুৱাবলৈ সাজু হৈ থাকে। আৰু আজিৰ এই অঞ্চলৰ এই সংস্কৃতিক মই আপোনালোকৰ সন্মুখত খন্তেক পিছত দেখুৱাবলৈ চেষ্টা কৰিম। কিন্তু যিসকল ছাত্ৰীক আপোনালোকে দেখিবলৈ সক্ষম হৈছে, এইসকল হৈছে চৰকাৰী বিদ্যালয়ৰ, গোলাঘাট অঞ্চলৰ চৰকাৰী বিদ্যালয়ৰ এইসকল ছাত্ৰী। তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰিব। কিন্তু তাৰ আগত এটা বিহুৰে তেওঁলোকক মই অকণমান নচুৱাই ল'ব বিচাৰোঁ।
ককায়েক দুটা আছে দেউতাকে মাছ মাংস বিক্ৰী কৰি পৰিয়ালটো পোহপাল দিয়ে ইয়াৰ ইমানেই দুৰ্ভাগ্য এনেকুৱা প্ৰচণ্ড সম্ভাৱনা সম্পূৰ্ণ এটা কণ্ঠ এই কণ্ঠৰ অনুশীলন কৰিবলৈ কোনো এগৰাকী শিক্ষক সি ৰাখিব পৰা নাই কাৰণ ধনৰ অভাৱ অলপ আগতে তাৰ লগত কথা পাতোঁতে কৈছোঁ ককায়ে দুইটাই পঢ়া এৰিলে তই পঢ়া নিদিবি প্ৰয়োজন হ'লে মোৰ ঘৰলৈ গৈ গুৱাহাটীত থাকি তই মোৰ তলত পঢ়ি হ'লেও তই এম এ পাছ কৰিব লাগিব কি কথা দিছে মই পঢ়িম পঢ়িবানে মাইকত কোৱা পঢ়িবানে নাই ই পঢ়িব আৰু ইয়াৰ মাতটো বৰ মৰম লগা ইমান আৰ্থিক দিনতাত থকা এটা পৰিয়ালে প্ৰশিক্ষণ নোপোৱাৰ পিছতো এটা ল'ৰাই যদি এনেকৈ গাব পাৰে সুবিধা পালে ইটো হাহাকাৰ লগাই দিব আজি তাৰেই এখন প্লেটফৰ্ম উজ্জ্বল হতৰ এখন প্লেটফৰ্ম আপোনালোকৰ সন্মুখত প্ৰতিযোগিতাৰ মাজত কৈছোঁ উজ্জ্বল গগৈ দহৰ বাবে মই আহিছোলাই মোৰ দেশৰ মাটিৰ গান গাবলে সদায় দহৰ বাবে মই আহিছোলাই মোৰ দেশৰ মাটিৰ গান গাবলে সদায় ভাৰতৰে পূৰ্ব দিশৰ সোণালী
অসম গৌরবে চিররূপম জয় অসম জয় অসম জয় অসম জয় অসম ও একেলগে মাজে মাজে এনেকৈ কৈ থাকে কওঁ একেলগে এইবিলাক অভ্যাস কৰাই আছো ৰাইজক আহ্বান কৰক গৌরবে চিররূপম জয় অসম জয় অসম জয় অসম সকলে মত কৰিব ৰাইজৰ মাজত অনুষ্ঠানটোত আমি কিছুমান কথা কৈ থাকিব লাগে ন কৈ থাকিবা আমি সকলো শিকাবলৈ চেষ্টা কৰিছোঁ সেইকাৰণে আমি ৰাইজৰ মাজত লৈ আহিছোঁ এইবাৰ স্কুলৰ পৰা চান্দিনা জাগিনা বিচাৰিলা অধিকাৰ ৰক্তধাৰী শ্বহীদ হলাৰ নহিলা বিচাৰ তোর বাপে আহি সুলাই তোরে ঘর মাটির গান গাবলে হবাই ভারতরে পূর্ব নিকট কুমারী অসম গৌরবে চিররূপম জয় অসম জয় অসম জয় অসম জয় অসম গৌরবে চিররূপম জয় অসম জয় অসম জয় অসম জয় অসম জয় অসম জয় অসম একেলগে হাত চাপৰি তোৰ হাতখন নাপালে ইহঁতৰ শান্তিয়ে নাই এই মানে কৈ লোৱা
সুন্দৰ জেংডাল হাতত লৈ ডলাখন মূৰত লৈ বিহু নাচিব নাচে কোলাবৰী নাচে কোলাবৰী নাচে কলিমতী নাচে কোলাবৰী নাচে কোলাবৰী নাচে নাচে কোলাবৰী নাচে কোলাবৰী নাচে কোলাবৰী নাচে কোলাবৰী নাচে কোলাবৰী নাচে নাচ কোলাবৰী নাচ তয়ো নাচিলে ময়ো নাচিমে পদুমীৰ বিয়াতে একেখন বিলৰে মাছ নাচে কোলাবৰী চৰাই চিৰিকটি পশু পতং নাচে কোলাবৰী জপং জপং চৰাই চিৰিকটি পশু পতং নাচে কোলাবৰী জপং জপং ক'ৰ পৰা আহিলে ভৰি ৰভাতলি ফালি চেৰ কৰি ক'ৰ পৰা আহিলে ভৰি ৰভাতলি ফালি চেৰ কৰি চতাই পৰ্বতত আহিলো মই বৰকণা কোনে পাই আহিলো হয় চতাই পৰ্বতত আহিলো মই বৰকণা কোনে পাই আহিলো হয় এটা তিতাই তিতা তোক দিব পইচা আৰু দিব বাগিচা আমাৰ মনে মনেহে আমাৰ মনে মনে যায় চেংমৰা পাত ঐ চেংমৰা পাত চেংমৰা পাত ঐ চেংমৰা পাত এই ৰূপতে তোৰা গাঁৱৰ ফুৰা মাছে ফুটা ভাল ফুলে বোলে কুক বিহু বিহু লাগিছে হে বিহু বিহু লাগিছে গা বিহু বিহু লাগিছে হে বিহু বিহু লাগিছে গা বাকলি ভৰি বিহু বিহু লাগিছে গা
তাই জিন্স পিন্ধি আছে সেইটো মাইনাছ কৰি দিব কিন্তু তাইৰো বিয়া হোৱা নাই এই তাইও কইনাৰ লগত খোজকাঢ়িব সমানে হ'বনে এনেকৈ এপাক মাৰিব কইনা আহা দৰা ভাল বনাইছে দেই এইটো বিৰাট ভাল লাগিছে আহা তুমি কইনাৰ খোজ দিবা ভৱিষ্যতে তুমি তেনেকৈ খোজ কাঢ়িব লাগিব সেইকাৰণে ঠিক আছে দিয়ক আৰম্ভ কৰক উৰুলি কইনাৰ খোজ শাহু আৰু শহুৰৰ সেৱা ল'ব সকলোৱে উৰুলি খোজ আৰম্ভ বেছি বেগাই দিছে নেকি বিয়া হৈ শিক্ষা হৈছে কাৰণে বৰ বেছিকৈ খোজ কাঢ়িছে এপাক ঘূৰি দিয়ক এবাৰ ধৰিব উৰুলি মাজত হৈ আছে চব পিনে সুন্দৰ জীৱন চুতীয়া মোৰ চিনাকি প্ৰজ্ঞানক মই আজি প্ৰথম লগ পাইছোঁ হা ই মেছেজ কৰিছে মই উত্তৰ দিয়া নাই ৰিপ্লাই দিছোঁ বঢ়িয়া দুইটাৰ গান এটা হ'ব পাৰে নেকি কিবা এটা দুইটাই মিলাব পৰা হা ঠিক আছে হ'ব দুইটাই এটা গাই দিয়া কোনে গাবা প্ৰজ্ঞানে প্ৰথম তাৰপিছত আমি দ্বিতীয় গাব জীৱন আৰু প্ৰজ্ঞান প্ৰথম প্ৰজ্ঞান মাত্ৰ 3টা অনুষ্ঠান তাৰপিছত বিহু তাৰপিছত আমি সকলো ঘৰা ঘৰি যাম চাউকি উঠি থাকিম প্ৰথমতে মই NKTVৰ কাৰ্যবাহী সম্পাদক অনুপম চক্ৰৱৰ্তী ডাঙৰীয়াক আমাৰ ইয়ালৈ স্বাগতম জনাইছোঁ কি দিব পাৰিছোঁ কি দিব নোৱাৰিছোঁ সেইটো নাজানো আমি মাত্ৰ মৰম দিব পাৰিম আপোনাক এটি ধুনীয়া বিহুৰে অনুষ্ঠানটি আৰম্ভ কৰিছোঁ তুমি ক'ত কৰিছিলা আগতে মই পঢ়িছিলোঁ প্ৰথম বিদ্যাৰ্থী ভৱন গমাৰিগুৰি তাৰ পৰা গ'লোঁ দলিত আমাৰ ইয়াত লাগি আছে হায়াৰ ছেকেণ্ডেৰী তাৰপিছত মই গ'লোঁ JR কলেজ তাৰপিছত JB কলেজ তুমি অসমীয়াত চোকা নে ইংৰাজীত চোকা অংকৰ কথা নুসুধিলোঁ অসমীয়াত মানে সমানে চলে ক খ খ মাতি গৈছে দেই ক'ত ক খ খন মাতিব দেই শুনিবা চবে মাতা গানটো হ'ব ক খ শুনি লওঁ সময়খিনি যায়গৈ যাওঁ একো নাই তই গা ক খ গ ঘ তাৰপিছত নাজানো প্ৰথম চ দ্বিতীয় চ বৰ্গীয় জ ঝ ঞ বঢ়িয়া তাৰপিছত সময়টো যাব না নাযায় নহয় হয় নেকি ভুল আছে নেকি কি ভুল আছে দন্তীয়াতৰ পৰা আৰম্ভ কৰ তেতিয়া আপোনাৰ অকণমান ভয় লাগিছে নি আপোনাৰ ওচৰত দন্তীয়াতৰ পৰা আৰম্ভ কৰ বেলেগ কথা নাই দন্তীয়া ছ দন্তীয়া ধ দন্তীয়া ধ দন্তীয়া ন আপোনাৰ ওচৰত মোৰ ভয় লাগিছে তাৰপিছত
মধন্যত এই, এই নহয়। কি আছিলে দতিয়া তাৰ পিছত এইয়া প প আছিলে অকণ ভয় লাগিছে দেই অ। সেইটো কাৰণে অকণ একো নাই, গা। প ভ ম হয় 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 আৰু নাগাওঁ হা? ভয় লাগিছে অকণ দে হ'ব গান গান ঐ কিনো যাদু খানিয়া ঐ মাগা ৱাহ নিথাহিও ঐ বুকুৱেও কি যায় মৰিলং লাগি সকলোৱে একেলগে নাচিব লাগিব সকলোৱে সকলোৱে নাচিব লাগিব যায় সকলোৱে নাচক ঐ ফালে খান লাগি যায় একেলগে সকলোৱে নাচিব লাগে সকলোৱে নাচক ফূৰ্তি কৰক Morilang lagi যায় morilang lagi যায় morilang lagi যায় morilang lagi যায় mo oh hataya Butiba dunia balai kang lagi যায় to bona dunia dunia balai kang lagi যায় tuma lagi যায় bhabi Morilang lagi যায় morilang lagi যায় morilang lagi যায় morilang lagi যায় oh hataya ভাল লাগে মৰম স্নেহ আপোনালোকৰ এয়া জীৱনত পাহৰিব নোৱাৰা ডাঙৰ সম্পত্তি আপোনালোকে মোক উপহাৰ দিলে মই মোৰ সহযোগী দৰ্শনাক বহুত বহুত ধন্যবাদ জনাইছোঁ তেওঁ এখন মহাবিদ্যালয়ৰ অধ্যাপিকা কিন্তু আজি এই পৰিৱেশত তেখেতে সহ ঘোষিকা হিচাপে আমাৰ লগত সংযোজন হৈ আমাৰ সদ ইচ্ছাৰ প্ৰতি তেওঁ সদ ইচ্ছা নিজৰ প্ৰকাশ কৰিছে সি ডাঙৰ কথা পৰা বিদায় লৈছোঁ শুভৰাত্ৰি সকলোৱে একেলগে নাচক বিকি কাশ্যপৰ গীত বিকি কাশ্যপ হৈছে এই বিকি কাশ্যপক আপোনালোকে মই আজিয়ে কৈ দিলোঁ 5 বছৰ পিছত কোনোবা যিসকল কণ্ঠশিল্পী আপোনালোকে দেখিছে সেইসকল কণ্ঠশিল্পী যেনে নীল আকাশ এই নীল আকাশহঁতক যেনেকৈ আপোনালোকে দেখিছে মই নিশ্চিত 5-6 বছৰ পিছত আমি বিকি কাশ্যপক একেই ৰূপত দেখিবলৈ সক্ষম মই এটি আমাৰ সকলোৱে শ্ৰদ্ধাৰ মহেন্দ্ৰ হাজৰিকাদেৱৰ এটি কালজয়ী গীতেৰে আজি এই সুন্দৰ অনুষ্ঠানটি সামৰণি মাৰিছোঁ থেংক ইউ সকলোৱে সহযোগ কৰিবনে ঠিক আছে অ' ককা বিহুৰে বতৰা মন হয় ৰুঙা বিহুখন কেনেকৈ পাতো ককা বিহু নহয় বদবি একেলগে গাম সকলোৱে গাওঁ একেলগে
ধৰিছে মমতা আৰু তুমি ভাগত আজাৰ মনৰ আধাৰ মনত উধাৰো আঁকিব হিংসাৰ ধুৱাই আপুনি নাকা শান্তিৰ বাক কতোৱেই নাই হিংসাৰ ধুৱাই আপুনি নাকা শান্তিৰ বাক কতোৱেই নাই তই চিৰাজনী আহিছিলো তই চাগে গমেই নাপালি তই চাগে গমেই নাপালি এইবাৰ ককাই বহাগতে ঢোল বাই আকাশ কমাই দিম আনচোন শান্তিৰ ধুমুহাই দান নহ'লে আকৌ চাবি অহা বহাগতে বিহু নহয় হ'ব বলি নহ'লে আকৌ চাবি অহা বহাগতে বিহু নহয় হ'ব বলি ককাই বিহু নহয় বৰবি এইবিলাক আমাৰ আপোনালোকে ভাল লাগিব বঢ়িয়া কঙালী পঠিয়ালো সুখে দুখে ভোগালীৰ হেৰালে কঙালী পঠিয়ালো সুখে দুখে ভোগালীৰ হেৰালে এইহেৰে ৰঙালী কঙাল কৰিলে কোনে এইহেৰে ৰঙালী কঙাল কৰিলে কোনে দুই জদিছে চকু দুই জদিছে চকু পাতৰ ৰং নাই দুহাতৰ জোৰো নপদে হিয়া ধুৰৰ চাপত জোৰো নপদে হিয়া ধুৰৰ মাতত এৰুমে গান কৰি মণি গাবে খালো লুকুৱাই থৈছো বালিৰে ভাবত এৰুমে গান কৰি মণি গাবে খালো লুকুৱাই থৈছো বালিৰে ভাবত উলিয়াও কেনেকৈ কচোন পকাই যেন লাগে কোনোৱে ফকিয়াই এইবাৰ ককাই বহাগতে ঢোল বাই আকাশ কমাই দিম আনচোন শান্তিৰ ধুমুহাই দান আমি বহাগতে ঢোল বাই আকাশ কমাই দিম বহাগতে ঢোল বাই আকাশ কমাই দিম আনচোন শান্তিৰ ধুমুহাই দান নহ'লে আকৌ চাবি অহা বহাগতে বিহু নহয় নহ'লে আকৌ চাবি অহা বহাগতে বিহু নহয় ককাই বিহু নহয় বৰবি ককাই বিহু নহয় ধন্যবাদ।